ইয়াতে কৰাব কিন্তু টাইমটো সিহঁতক দিব লাগিব না ভাল লাগে মোৰ এই সফলতাৰ আঁৰত মই মোৰ সদাৰিক খাৰুৰ মণ্ডলী আৰু মোৰ ঘৰুৱা শিক্ষক মণ্ডলী আৰু পিতৃ মাতৃ আৰু আঞ্চলিক ৰাইজৰ আশীৰ্বাদ বুলি গণ্য মোৰ বহুত ভাল লাগিছে মই প্ৰথম স্থান পাম বুলি ভবা নাছিলোঁ হ'লেও নিজৰ কৰ্তব্য পালন কৰি গৈছিলোঁ মই ঘণ্টা হিচাপে পঢ়া নাছিলোঁ মানে কিমান পঢ়িলোঁ তাৰ ওপৰত গুৰুত্ব দিছিলোঁ কিমান সময় তাৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ ভৱিষ্যতে মই মেডিকেল লাইনত যাব বিচাৰোঁ মানে কষ্ট কৰাৰ কেতিয়াও বিফলতা নাহে কষ্টৰ ফল সদায় মিঠা হয় আৰু ফলাফললৈ মন নকৰি সদায় কৰ্তব্য পালন কৰি যাব লাগে ফলাফল নিজৰ হাতত তোমাৰ এই ক্ষেত্ৰত বিশেষ ভয় কোনোবা সহায় কৰিছিল পঢ়াৰ ক্ষেত্ৰত মই মোৰ সফলতাৰ ভাবি হিচাপে মই মোৰ পিতৃ মাতৃ শ্ৰদ্ধা শিক্ষাগুৰু মণ্ডলী আৰু ঘৰুৱা শিক্ষক মণ্ডলী আৰু আঞ্চলিক ৰাইজ তথা হিতাকাংক্ষীৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ এটা ভিডিঅ' ৰাতিটো মই আপোনাৰ ধৰি থাকোঁ